হেল্ল' গাইছ, মিষ্টাৰ মুন্না ইউটিউব চেনেল আপোনালোকক সকলোকে পুনৰবাৰ আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ এইটো ভিডিঅ' যেন আদৰি লয় আপোনালোকে। এখন গাঁৱৰ এজন দৰিদ্ৰ পৰিয়ালৰ এজন ল'ৰা আছিল। তেওঁ স্কুলত গৈছিল চিৰা ফটা কিছু কাপোৰ পৰিধান কৰি। বাকী তেওঁৰ লগৰ সমনীয়াবোৰ সকলোৱে ইউনিফৰ্ম পৰিধান কৰি স্কুললৈ গৈছিল। তেওঁৰ ঘৰৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে তেওঁ কিছু চিৰা ফটা ঘৰুৱা কাপোৰ পিন্ধি তেওঁ স্কুললৈ গৈছিল। এনেতে সদায় গৈ আছে এদিন প্ৰধান শিক্ষকৰ চকুত পৰিল সেই ল'ৰাজনক এদিন প্ৰধান শিক্ষকে নিজৰ অফিচ ৰুমত মাতি আনি কিনে ল'ৰাজনক সুধি কিনে ক'লে যে তুমি অহাকালিৰ পৰা ইউনিফৰ্ম পৰিধান কৰি আহিবা। আমাৰ স্কুলৰ এটা নিয়ম আছে, তুমি ডিচিপ্লিন মেইনটেইন কৰি কিনে ইউনিফৰ্ম পৰিধান কৰি আহিবা। ল'ৰাজনে প্ৰধান শিক্ষকৰ কথা শুনি ঘৰলৈ উভতি গ'ল, গৈ দেউতাকক কথাখিনি ক'লে। দেউতাকে দুখ মনে চিন্তিত হৈ ল'ৰাজনক লৈ গ'ল এখন টেইলাৰৰ দোকানলৈ। টেইলাৰৰ দোকানীক সুধিলে যে ল'ৰাজনৰ ইউনিফৰ্মৰ জোখা লৈ কিনে টেইলাৰৰ দোকানীয়ে ক'লে যে আপোনাৰ ইউনিফৰ্মৰ পইচা হ'ব 15,000 টকা। দেউতাক চিন্তিত হৈ গ'ল, কাৰণ তেখেতে মাহত ইনকাম কৰি পায় 15,000 টকা। তেখেতে যদি ল'ৰাজনৰ ইউনিফৰ্মৰ বাবদে যদি 15,000 টকা দিব লগা হয়, কাৰণ তেওঁ বেলেগৰ ঘৰত কিছু গাড়ীৰ বস্তুবিলাক উঠোৱা নোহোৱা কিছু কাম কৰিছিল, সেই কাম কৰি তেখেতে ঘৰখন চলিছিল। যদি তেওঁ ল'ৰাজনৰ ইউনিফৰ্মৰ বাবদ যদি 15,000 টকা দিব লগা হয়, তেখেতে সম্পূৰ্ণ এটা মাহ লঘোণে কটাব লগা হয়। এনেতে চিন্তিত মনে ল'ৰাজনক লৈ দেউতাকে ঘৰলৈ উভতি আহি কিনে মাকৰ ওচৰত কথাখিনি ক'লে। মাকে গলৰ পৰা এডাল চেন দিলে দেউতাকক। দেউতাকে সেই চেনডাল ল'ৰাজনক গম নোপোৱাকৈ মনে মনে লৈ গৈ দোকান এখনত বিক্ৰী কৰি 3,000 টকা পালে। সেই 3,000 টকাৰে দেউতাকে 15,000 টকা দিয়ে ল'ৰাজনক এজন ইউনিফৰ্ম কিনি আনি দি দিলে। এনেতে ল'ৰাজনে বহুত উৎফুল্লিত হৈ আনন্দতে দিশহাৰা হৈ পিছদিনাখনৰ ৰাতিপুৱা দেউতাকক কান্ধত উঠি স্কুললৈ গ'ল। সেয়েহে আপোনালোকে জানে যে এজন ল'ৰাই বা ছোৱালীক মাক বা দেউতাকে কেতিয়াও দুখ বা কষ্টত থাকিব নিদিয়ে। জিন্দগী কি নহওক, যি কি প্ৰকাৰে নহওক, ল'ৰাজনৰ মনৰ আশা বা যিখিনি দৰকাৰ প্ৰয়োজনীয় বস্তু সকলোখিনি দিয়াৰ কাৰণে সকলো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক দিয়াৰ কাৰণে চেষ্টা কৰে। সেয়েহে আপোনালোকে যাতে কোনো নিজৰ মা দেউতাক এনেকুৱা ধৰণৰ বেয়া ব্যৱহাৰ যাতে কোনো ধৰণৰ নকৰে, সকলোৱে যে নিজৰ মাক দেউতাকক সন্মান কৰিবলৈ শিকে। এইখিনিয়ে আজি ভিডিঅ'টো। যদি আপোনালোকৰ চাই ভিডিঅ'টো ভাল লাগে, মোৰ মিষ্টাৰ মুন্না ইউটিউব চেনেল আপোনালোকে যেন শ্বেয়াৰ কৰি দিয়ে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে, কাৰণ মই নতুনকৈ ইউটিউবত আহিছোঁ। সকলোৱে যেন মোৰ নতুন চেনেলটো যেন আদৰি লয়।